নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকক আমাৰ ষ্টকৰ গোটেইকেইখন গাড়ী আপডেট কৰাই দিম। তো বহুতে কৈ থাকে গোটেইকেইখন গাড়ী দেখাই দিব, তো জাষ্ট গোটেইকেইখন গাড়ী দেখাই দিম, আপোনালোকে ভালদৰে চাব। তো এইখন আছে ব্ৰেজা ডিজেল ইঞ্জিনত ZDI প্লাছ, একদম টপ মডেলখন হয়। তো এইখন 2017 লাষ্টৰ ফালৰ, তো 59,000 চামথিং চলিছে। তো যদি আপোনালোকে ব্ৰেজা ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 6,40,000 টকা। তো 6,40,000 ব্ৰেজা আপোনালোকে ল'ব পাৰিব। ডাউন পে'মেণ্ট 1.5 লাখ মান টকা দিলে আৰামছে ওলাই যাব। ইয়াৰ পিছত আছে হণ্ডা WRV পেট্ৰল ইঞ্জিনত, আফটাৰ মাৰ্কেট এলয় লাগি আছে, পূৰা হেভি। যদি অলপ হেভি গাড়ী ল'ব বিচাৰে এইখন ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী এইখন। তো এইখনৰ দাম আমি ৰাখিছোঁ 5,60,000 টকা। যদি আপোনালোকে ল'ব বিচাৰে এইখনো ল'ব পাৰিব 1.5 লাখ মান টকা ডাউন পে'মেণ্ট কৰিলে। তো আহিলে অন টেবল গোটেইবিলাক বাৰু অলপ প্ৰাইচটো আপোনালোকে মিলাই মিলি কৰাব পাৰিব। তো এইখন বলেৰো আছে 2019 লাষ্ট, একদম ধুনীয়া পাৱাৰ প্লাছ বলেৰো। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 7,10,000 টকা। তো 7,10,000 টকাত আপোনালোকে বলেৰো ল'ব পাৰিব, 2019 একদম লাষ্টৰ ফালৰ হয়। তো ইনোভা আছে, যদি আপোনালোকে ইনোভা ল'ব বিচাৰে ল'ব পাৰিব। এইখন খুব ধুনীয়া ইনোভা, একদম অৰিজিনেল পেইণ্টত থকা 2014 হয়। তো ইনোভাখন আপোনালোকে যদি ল'ব বিচাৰে ইনোভাখন আপোনালোকে ল'ব পাৰিব 6,30,000 টকাত। 6,30,000 আপোনালোকে আৰামছে ল'ব পাৰিব, 2 লাখ মান ডাউন পে'মেণ্ট দিলে ওলাই যাব। তো i20 আহিছে 20ৰ নতুন, এইখনৰ প্ৰাইচটো মই বাৰু পিছৰ ভিডিঅ'ত জনাই দিম। তো আজি জাষ্ট অলপ আগত আহিছে ষ্টকত, তো এইখনো ল'ব পাৰিব। স্পৰ্টছ 2020, তো 27,000 ৰানিং আছে, খুব ধুনীয়া হয়। এইখনো আপোনালোকে ল'ব পাৰিব i20। তো ইয়াৰ পিছত দেখাই দিছোঁ ইকো স্পৰ্ট টাইটেনিয়াম। যদি কোনোবাই ডিজেল ইঞ্জিন ইকো স্পৰ্ট ল'ব বিচাৰে এইখনো ল'ব পাৰিব। এইখনো অৰিজিনেল পেইণ্টত আছে, খুব ধুনীয়া গাড়ী, 2014 হয়, বহুতেই ধুনীয়া অৰিজিনেল পেইণ্টত আছে। তো এইখন আপোনালোকে ল'ব পাৰিব 4,35,000 টকাত। 4,35,000 টকাত আপোনালোকে ইকো স্পৰ্ট ল'ব পাৰিব, 2 লাখ মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব এইখনো। তো গাড়ী কণ্ডিশ্যন চব একদম ধুনীয়া, আৰু যিমান গাড়ী দেখাইছোঁ চব গাড়ী আপোনালোকে গেৰেণ্টি থাকিব, চব গেৰেণ্টি পাব। তো এখন ছুইফ্ট আছে 2018 ছুইফ্ট ZXi হয়। যদি কোনোবাই অট'মেটিক ল'ব বিচাৰে এইখন ল'ব পাৰিব, খুব ধুনীয়া হৈ আছে। তো এইখনৰ দাম আমি ৰাখিছোঁ 5,60,000 টকা। তো 5,60,000 আপোনালোকে ZXi ছুইফ্ট ল'ব পাৰিব, একদম টপ মডেলখন হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো। তো এইখন গাড়ী আপোনালোকে 1,20,000 মান ডাউন পে'মেণ্ট কৰালে আৰামছে ওলাই যাব, খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম ধুনীয়া অৰিজিনেল আছে। তো আপোনালোকে আহক, বাইহাটা চাৰিআলিত আহিলে আপোনালোকে গাড়ীবিলাক পাই যাব, আৰু স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোক ফোন কৰিলে হ'ল আপোনালোকে। তো খুব ধুনীয়া হয়, আৰু যিমান গাড়ী দেখাইছোঁ চব আপোনালোকে গেৰেণ্টি পাব। তো এইখন আছে 2014 লাষ্টৰ ফালৰ স্কৰপিঅ'। যদি স্কৰপিঅ' ল'ব বিচাৰে ল'ব পাৰিব আপোনালোকে, ব্লেক কালাৰত আছে, খুব ধুনীয়া হয় স্কৰপিঅ'। এইখন আপোনালোকে যদি ল'ব বিচাৰে 5,20,000 টকাত স্কৰপিঅ' পাই আছে। এইখন 1.5 লাখ মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব, পূৰা চালিয়া কণ্ডিশ্যনত আছে। তো আৰু এখন স্কৰপিঅ' আছে, সেইখনো আপোনালোকে চাব পাৰিব। ভিডিঅ'ত বাৰু মই এইখন দেখুওৱা নাই, পাৰ্কিঙত আছে। তো ইয়াৰ পিছত আছে এইখন আছে ইটিঅ'ছ হয়, চিডান গাড়ী। যদি ল'ব বিচাৰে ল'ব পাৰিব। ইটিঅ'ছ ডিজেল ইঞ্জিনত আছে, খুব ধুনীয়া, মাইলেজ খুব ধুনীয়া পাব আপোনালোকে, 2014 হয়। এইখন আপোনালোকে ল'ব পাৰিব 2,50,000 টকাত। 2,50,000 আৰামছে ওলাই যাব, খুব ধুনীয়া হৈ আছে ইটিঅ'ছ। ইয়াৰ পিছত আছে বেলেনো। যদি আপোনালোকে বেলেনো এখন ল'ব বিচাৰে, 17 লাষ্ট হয় এইখন বেলেনো, খুব ধুনীয়া হয় এইখন, ডেল্টা পুছ বটন পাই যাব আপোনালোকে। তো এইখনৰ দাম আমি ৰাখিছোঁ 5,60,000 টকা। তো 5,60,000 টকাত বেলেনো ল'ব পাৰিব। আহিব আপোনালোকে অন টেবল বহি, আৰু অলপ কিবা এটা মিলাই মিলি কৰাই দিম। ৰিফাইনেন্স কৰিলে 1,20,000 মান দিলে এইখনো ওলাই যাব, খুব ধুনীয়া হৈ আছে। তো ইয়াৰ পিছত Alto 800 আছে, 2020 Alto 800। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী। তো এইখন আপোনালোকে ল'ব পাৰিব 3,50,000 টকা। 3,50,000 Alto 800, 1 লাখ কিলোমিটাৰ ৱাৰেণ্টি পাব, ডাইৰেক্ট ডিলাৰ ৱাৰেণ্টি, খুব ধুনীয়া হৈ আছে, 42 মান ৰানিং আছে। তো ইয়াৰ পিছত আছে i20 আস্তা, একদম টপ মডেল i20 হয়, আস্তা টপ মডেলখন। যদি আপোনালোকে i20 ল'ব বিচাৰে এইখনো i20 ল'ব পাৰিব। তো এইখন 2018 চনৰ হয়, 18 ডিচেম্বৰৰ একদম লাষ্ট হয়। তো এইখন ল'ব পাৰিব আপোনালোকে 5,50,000 টকাত, খুব ধুনীয়া কণ্ডিশ্যনত আছে। ইয়াৰ পিছত আছে ছুইফ্ট ডিজায়াৰ পেট্ৰল ইঞ্জিনত, 2013 চনৰ। তো আফটাৰ মাৰ্কেট এলয় লাগি আছে, খুব ধুনীয়া, টায়াৰ গোটেইকেইটা নতুন পাব। তো চাই লওক গাড়ী কণ্ডিশ্যন।
খুব ধুনীয়া হৈ আছে। এইখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব 3,50,000 টকাত। ইয়াৰ পিছত আছে আৰু এখন ছুইফ্ট VXI হয়। এইখনো পেট্ৰল ইঞ্জিনত আছে, খুব ধুনীয়া, 2013 চনৰে হয়। এইখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব 3,60,000 টকাত, খুব ধুনীয়া। 1.5 লাখ মান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব আৰু গাড়ী কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। তো 3,60,000 টকাত আপোনালোকে ল'ব পাৰিব। তো এইখন আছে 800 2011ৰ AC কাৰ হয়। তো এইখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দামটো 130 আহিব, AC কাৰ হয়। তো ইয়াৰ পিছত আছে ক্ৰেটা, 2018ৰ লাষ্টৰ ক্ৰেটা। যদি কোনোবাই ল'ব বিচাৰে ক্ৰেটা ল'ব পাৰিব। এইখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো এইখনৰ দাম আছে 650, 6,50,000 টকা। তো 6,50,000 টকাত আপোনালোকে ক্ৰেটা ল'ব পাৰিব। এতিয়া অলপ কম দামৰ গাড়ীবিলাক দেখাই আছোঁ, আপোনালোকে কম দামৰ গাড়ী চাব। তো এল্টো আছে 2012ৰ, 2012ৰ এল্টো LXI AC, পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম গোটেইখিনি পাব। তো এইখন আপোনালোকে ল'ব পাৰিব 1,35,000 টকাত। 1,35,000ত এল্টো পাই আছে, খুব ধুনীয়া হয়। তো AC পূৰা ৰানিং আছে। ইয়াৰ পিছত আছে মাইক্ৰা, 2014ৰ মাইক্ৰা পেট্ৰল ইঞ্জিনত যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। AC, পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম গোটেইখিনি পাব। তো এইখনৰ দাম আমি ৰাখিছোঁ 2,20,000 টকা। 2,20,000 টকাত আপোনালোকে মাইক্ৰা ল'ব পাৰিব, পেট্ৰল ইঞ্জিনত, অৰিজিনেল পেইণ্ট। ইয়াৰ পিছত আছে ৱেগনাৰ, 2012ৰ ৱেগনাৰ VXI হয় এইখন। যদি আপোনালোকে ৱেগনাৰ VXI ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 2,50,000 টকা। তো 2,50,000 টকাত আপোনালোকে ৱেগনাৰ VXI 2012 চনৰ ল'ব পাৰিব। তো এইখন আছে 2013 ডিচেম্বৰৰ একদম লাষ্ট 14 বুলি ক'ব পাৰে। ৱেগনাৰ VXI 53 মান ৰানিং আছে, ডক্টৰ এজনৰ গাড়ী। যদি আপোনালোকে এইখনো ল'ব বিচাৰে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 2,95,000 টকা। 2,95,000 টকাত আপোনালোকে ৱেগনাৰ ল'ব পাৰিব। এল্টো কেটেন আছে 2017ৰ একদম লাষ্টৰ ভালৰ এল্টো কেটেন VXI হয়। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,35,000 টকা। খুব ধুনীয়া গাড়ী, আপোনালোকে আহক। তো 1 লাখ মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো এতিয়া দেখাইছোঁ আপোনালোক চবতকৈ কম দামৰ গাড়ী, মাত্ৰ 75,000 টকাত আপোনালোকে ল'ব পাৰিব। ইণ্ডিকা ভিষ্টা ডিজেল ইঞ্জিনত আছে, 2011 চনৰ। তো 75,000 টকাত আপোনালোকে আৰামছে AC খাই ঘূৰি ফুৰক, কোনো টেনশ্যন নাই। খুব ধুনীয়া গাড়ী, মাইলেজো খুব ভাল, AC ৰানিং আছে। ইয়াৰ পিছত আছে 2011 চনৰ i20 পেট্ৰল। যদি আপোনালোকে i20 ল'ব বিচাৰে ল'ব পাৰিব। এইখন আছে 1,70,000 টকাত i20। তো সৰু ষ্টিকাৰ এটা আছে বনেটত, সেইটো আমি বাৰু চাফা কৰি দিম আপোনালোকক। তো এল্টো কেটেন আছে 2012ৰ লাষ্টৰ, খুব ধুনীয়া হৈ আছে। 2,30,000ত এল্টো কেটেন VXI ল'ব পাৰিব, খুব ধুনীয়া। যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে যিকোনো গাড়ী এখন ল'ব বিচাৰিলে মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক, নহ'লে বা বাইহাটা চাৰিআলিত আহিলে পাই যাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।